Hello everyone, welcome back to my YouTube channel. তো আজি মই বনাবলৈ লৈছো গাহৰি মাংস আৰু এইখিনি মই অলপ বইল কৰি লম। ইয়াতে পানী অলপ দি লৈছো আৰু নিমখ অলপো দি লৈছো। আৰু এইখিনি বইল হোৱালৈকে মই বাকিবোৰ বস্তু ৰেডি কৰি লম। এয়া আলু, পিয়াজ আৰু এয়া আদা নহৰু এইখিনি মই পেষ্ট বনাই লম। আৰু এয়া মছলা ৰেডি কৰি লৈছো, মিট মছলা, জিৰা, ধনিয়া পাউডাৰ, জলকীয়াৰ গুড়ি, গৰম মছলা। এয়া মই তেল দিলোঁ আৰু তেলখিনি অলপ গৰম হোৱাৰ পিছত মই পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি মই অলপ কালাৰ হোৱালৈকে ভাজি ল'ম অলপ টাইম। আৰু এয়া কালাৰ হৈ গৈছে, এতিয়া মই আদা নহৰুখিনি দি দিছোঁ। এয়া মাংসখিনি অলপ অলপ কৰি দি দিছোঁ। আৰু এতিয়া হালধি অলপ দি দিছোঁ আৰু লগতে নিমখ অলপো দি দিছোঁ আৰু এনেকৈ মই অলপ টাইম ভাজি ল'ম। আৰু এতিয়া মই মছলাবোৰ দি দিছোঁ। আৰু গাহৰি মাংসটো ফ্ৰাই কৰি প্ৰায় খায়ে থকা হয়, তো আজি ভাবিলোঁ অলপ গ্ৰেভি টাইপৰ বনাওঁ। এয়া মোৰ আজিৰ গাহৰি মাংস গ্ৰেভি ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।